একদম ফালি দিছোঁ, ক'ব নালাগে এইবাৰ মানে চাকৰি ফিক্স আৰু মানে। তো গাইজ এইফালে আছে জোনমণি দা, তো আমি গৈ আছোঁ উঠি দিম পিছত মই ইয়াত গুৱাহাটী যাম, আজি পৰীক্ষা দিমগৈ কাইলৈ। মই পইচা ভৰিছোঁ কিন্তু দেই 20 টকাত, আৰু কিন্তু একেবাৰে দুৰ্গন্ধ। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল AH Vlogs এণ্ড ট্ৰেভেলছ। কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলো ভালে আছে, আৰু যাৰ যাৰ বেয়া চলি আছে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ সোনকালে সকলোৰে ভাল হওক। তো গাইজ এতিয়া আছোঁ আমি লংকা ষ্টেচন। তো গাইজ আপোনালোকে সকলোৱে নিশ্চয় গম পাইছে কাইলৈ ADRE এক্সাম আছে। তো আজি হৈছে 14 তাৰিখ, মানে প্ৰায় 12টা বাজিব, আৰু এতিয়া 12টা বাজিলে 15 তাৰিখ হৈ যাব। মানে কাইলৈ ৰাতিপুৱা ADRE এক্সাম আছে, তো এক্সাম দিবলৈ গৈ আছোঁ। তো এইফালে মই আছোঁ আৰু মোৰ লগত আৰু কেইজনমান আছে। তো তেখেত মানে ষ্টেচনতে মানে শুই আছে, ভাগৰ লাগিছে মানে শুই আছে ন। প্ৰায় 12:30মান বজাত ট্ৰেইন আছে, এতিয়া 12টা বজা নাই এতিয়ালৈকে, 11:30মান বাজি গৈছে। তো এতিয়া আমি আহিলোঁ অলপমান আগত, আহি ষ্টেচনতে বহি আছোঁ। তো যাম গৈ ৰাতিপুৱা ধুনীয়াকৈ পৰীক্ষাটো দিমগৈ। মানে পৰীক্ষা মানে তেনেকৈ প্ৰিপেৰেশ্যন কৰা নাই, তো যেনেকৈ পাৰোঁ যি পাৰোঁ দিম, আৰু যোৱা স্থানত আপোনালোকক যি পাৰোঁ দেখুৱাবলৈ ট্ৰাই কৰিম। এতিয়া কথাটো হ'ল আপোনালোকে প্ৰিপেৰেশ্যন কেনেকুৱা কৰিছে, আৰু যিসকলে মানে মোৰ ভিডিঅ' চায় বা তেনেকুৱা, ইয়াৰ মাজতো হয়তো বহুতে এই পৰীক্ষাটো দিব। তো এতিয়া আপোনালোকক মানে যিমান পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিব সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা থাকিল। আপোনালোকে ভালকৈ দিব। আৰু আমি মানে একচুৱেলি ইমান পঢ়া নাই, আমি গোটেই গেংটোৰ কথাই কৈছোঁ, আমি একচুৱেলি ইমান পঢ়া নাই, মানে পঢ়া নাই বুলি ক'ব পাৰি, আমি পঢ়া নাই, গতিকে আমাৰ পৰীক্ষা ইমান ভাল নহয়। তো আপোনালোকে শুভেচ্ছা দিলোঁ আৰু ভালকৈ পৰীক্ষাটো দিব, সেইটোৱেই। বহুত কামৰ প্ৰেছাৰত থাকোঁ ন, গতিকে ইমান পঢ়া শুনা কৰিব নোৱাৰোঁ। মানে আগতে পঢ়িছিলোঁ, তো এতিয়া কামৰ প্ৰেছাৰটো লাহে লাহে অলপ বাঢ়ি গ'ল, সেইকাৰণে পঢ়িবলৈ ইমান টাইম নাপাওঁ, সেইকাৰণে মানে পঢ়া শুনা কৰা নহ'ল। তো এনেকৈ মানে পৰীক্ষা দিবলৈ গৈ আছোঁ। তো সেইটোৱে। আৰু মই এটা কথা কওঁ যে চাকৰিটো মানে কি, পাব লাগিব বুলি পৰীক্ষা দিয়া নাই। তো সকলোৱে দি আছে, ময়ো দি আছোঁ, চেষ্টা কৰি চোৱাতনো কি আপত্তি আছে। তো মই এটা কথাই কওঁ যে চাকৰিটো মানে কি যোগ্যজনে পাব লাগে। যিজন ল'ৰাই বা যিজনী ছোৱালীয়ে নেকি দিন ৰাতি একাকাৰ কৰি পঢ়ি আছে, খুব কষ্টৰ মাজেৰে পঢ়ি আছে, ধুনীয়াকৈ কষ্টৰ মাজেৰে পঢ়ি পৰীক্ষা এটা দিছে, গতিকে তেওঁলোকে চাকৰিটো পাওক। মই এইটো নকওঁ যে মোক লাগে বা আপুনি পাওক বা মই পাওক, মই সেইটো নিবিচাৰোঁ। মই এইটো বিচাৰোঁ যে যিসকল যোগ্য, মানে যিসকলে দিন ৰাতি একাকাৰ কৰি দিছে নিজৰ সংগ্ৰামৰ মাজত, গতিকে তেওঁলোকে চাকৰিটো পাব লাগে। গতিকে তেনেকুৱা নিকা পদ্ধতিৰে তেওঁলোকে যদি চাকৰিটো পায় ভাল লাগিব, সেইটোৱে কথা। তো এতিয়া যাওঁ সিহঁতৰ ওচৰলৈ, সিহঁতকো অলপ চলপ দেখুৱাওঁগৈ। তো মানে একচুৱেলি সেইফালে মানে পোহৰটো কম, গতিকে সেইফালে খোজকাঢ়ি আছোঁ আৰু ভিডিঅ'টো হেৰি কৰি আছোঁ। গাইজ আপোনালোকে ভিডিঅ'টো চাওক আৰু এনজয় কৰক, বাকী আপোনালোকক সকলোখিনি দেখুৱাই আছোঁ। তো আগফালে ট্ৰেইন এখন আহি আছে, চাউণ্ড আহিব, গতিকে এতিয়া আপোনালোকে চাউণ্ড শুনা পাইছে চাগে। এতিয়া মই আগফালে যাব লাগে, ভিডিঅ' বনাব লাগে, পৰীক্ষা দিব লাগে। পৰীক্ষা দিয়ে কাম নাই, মই মানে মেইনলি ভিডিঅ' বনাম, ফটো এইবিলাকে মানে ফটো আমি মানে। তো এইফালে ট্ৰেইন আহি গ'ল, আপোনালোকে দেখা পাইছে চাগে। তো গাইজ এইফালে ট্ৰেইন আহি গ'ল গাইজ। তো গাইজ এইফালে আছে জোনমণি দা, তো আমি গৈ আছোঁ উঠি দিম পিছত বলক। মজা জয়। মোৰ বেগটো থৈ দিয়া। ফাইনেলি আমি আহি ট্ৰেইনত উঠি গ'লোঁ। এইফালে আছে মেইন মানুহ ৰক্তিম দা। কিয় ক'ব? এইফালে আছে আমাৰ ছাৰ জোনমণি ছাৰ। মই ইয়াত গুৱাহাটী যাম, আজি পৰীক্ষা দিমগৈ কাইলৈ। মই ধুনীয়াকৈ পৰীক্ষাটো দিম ভাবি আছোঁ, পৰীক্ষাটো দিম, পাছ কৰিব লাগে, পাছ কৰিব লাগিব। শাবাছ বেটা। তো আপোনাৰ প্ৰিপেৰেশ্যন কেনেকুৱা? বঢ়িয়া চলি আছে প্ৰিপেৰেশ্যন। আপোনাৰ ৰক্তিম দা প্ৰিপেৰেশ্যন নাই, প্ৰিপেৰেশ্যন ইউটিউবত ঢালিব। এইফালে বহি আছোঁ, গুৱাহাটী পাই যাম আৰু বেছি সময় নাই। এইফালে দাদা আছে, কিবা ক'ব? গুৱাহাটীত পাই যামহি আৰু বেছি সময় নাই, আৰু আধা ঘণ্টামান লাগিব চাগে। এতিয়া 4:14 হৈছে, 5:30 ধুনীয়াকৈ পাই যাম। তো আপোনালোকে ভিডিঅ'টো চাওক, আমি আপোনালোকক যিমান পাৰোঁ দেখুৱাবলৈ ট্ৰাই কৰিম। কি হ'ল কি কয়? ফাইনেলি আহি গুৱাহাটী ষ্টেচন পাই গ'লোহি। তো ষ্টেচনৰ পৰা আমি নামি আহিলোঁ, আহি এইফালে আহিছোঁ মুখ হাত ধুবলৈ।
তো মোৰ লগৰকেইটা আছে এইফালে গৈ মুখ হাত ধুই আছে, তো মই ধুই আহিলোঁ। তো এতিয়া আমি কিবা কিবি চাহ পানী খাম, খাই কৰি আমি আমাৰ য'ত চেণ্টাৰটো পৰিছে তালৈকে গুচি যাম। গতিকে আপোনালোকে ভিডিঅ'টো চাই থাকক। তো এইটোৱে আছিলে গুৱাহাটী মহানগৰী। মই অলপ বেক কেমেৰাত আপোনালোকক দেখাই দিছোঁ, আপোনালোকে চাই ল'ব পাৰে। এইটো চাওক, এইফালে কিবা গাৰ্ডেনৰ নিচিনা এখন আছে এইফালে, তো বহুত ধুনীয়া হয়। এইফালে হাত মুখ ধুই ফ্ৰেছ হৈ আহি গ'ল খেহেত একদম। এইফালে আছে পইচা বহিছোঁ কিন্তু দেই 20 টকাত, আৰু কিন্তু একেবাৰে দুৰ্গন্ধ। তো এতিয়া যাম, গৈ চাহ তাহ কিবা কিবি খাম, খাই কৰি আমি একদম চেণ্টাৰলৈ গুচি যাম। ধুনীয়াকৈ এক্সাম দিম, তাৰপিছত ওলাই আহিম। আপোনালোকক বাকী সকলোখিনি দেখুৱাই আছোঁ, আপোনালোকে চাই থাকক। হেল্ল' চাওক, ল'ৰা বডি চডি উলিয়াই পূৰা ৰেডি একদম। শুকান কেঁচা যি পাওঁ তাকে খাম আৰু। ফাইনেলি আহি এক্সাম চেণ্টাৰ পাই গ'লোহি। তো মোৰ পৰিছে লখৰা এক্সেল পাব্লিক ইংলিছ স্কুল। তো তাতে আছোঁ মই এতিয়া। স্কুলখন মানে মোৰ অলপ পিছফালে আছে, মই এইফালে অলপ ভিতৰৰ ফালে সোমাই আহিছোঁ, প্ৰাকৃতিক দৃশ্যবিলাক চাই আছোঁ। এইফালে চাওক, মোৰ পিছফালে আছে পাহাৰ, তো আগফালে আছে পাহাৰ, এইফালে আছে মানুহৰ ঘৰ। তো জেগাটো বহুত ধুনীয়া হয়, মানে গুৱাহাটীৰ পৰা অকণমান ভিতৰত হয় মালটো। তো এইটো হৈছে এক্সাম চেণ্টাৰটো, এইটো হৈছে মেইন চেণ্টাৰটো এইফালে আছে, মই জুম কৰি দেখাই দিছোঁ, এই ভিতৰত আছে। আৰু এইটো হৈছে চেণ্টাৰ। তো আপোনালোকে ভালকৈ এক্সাম দিব, সকলোৰে শুভেচ্ছা থাকিল। তো এক্সামৰ পৰা ওলাই তাৰপিছত সকলোকে লগ পাম। 5 hours later. ফাইনেলি এক্সাম খতম। তো এতিয়া ষ্টেচন যাব লাগে, গৈ লগৰবোৰক লগ কৰি তো একেলগে ঘূৰা ঘূৰি যাব লাগে। তো এতিয়া গৈছোঁ ষ্টেচনলৈ, লগৰকেইটাক ফোন কৰা নাই, এতিয়া ফোন কৰিম। ফোন কৰিলে আপোনালোকে নিশ্চয় গম পাব। মোৰ আগফালে মানুহ চাওক, চাওক মানুহ। তো এতিয়া কমিছে, মই মানে অলপ ৰ'লোঁ যে, পিছফালে মানুহ। ফাইনেলি এক্সাম দি ওলাই আহিলোঁ। তো এইফালে আছোঁ মই, এইফালে আছে ৰক্তিম দা। এতিয়া আমি আছোঁ লখৰাত। তো গৈ আছোঁ ভাত পানী খাই ধুনীয়াকৈ ট্ৰেইনত উঠি ঘৰলৈ যাবগৈ লাগিব। তো এইফালে আছে ৰক্তিম দা। এক্সাম কেনেকুৱা? একদম পুৰা বঢ়িয়া হৈছে একদম। একদম ফালি দিছোঁ, ক'ব নালাগে। এইবাৰ মানে চাকৰি ফিক্স আৰু মানে মানে এনেকুৱা এক্সাম হৈছে একদম পূৰা ফাটাফাটি। কি ক'ম মানে আল্টিমেট হৈছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক, বাকী যিমান পাৰোঁ আপোনালোকক দেখুৱাম। তো গাড়ী পোৱা নাই এতিয়ালৈকে। তো আমি যাব লাগিব প্ৰথম পল্টন বজাৰ, তাৰপৰা ষ্টেচনত। ষ্টেচন গৈ ভাত পানী খাম, খাই কৰি ধুনীয়াকৈ গুচি যাম। তো আপোনালোকে ভিডিঅ'টো চাই থাকক। Hold me close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us. কি ভাত খাবা নে ৰুটি খাবা? বোলে ইয়াতে খাবানে? ফাইনেলি ধুনীয়াকৈ একদম খাই ল'লোঁ, একদম ধুনীয়াকৈ বহুত ভোক লাগিছিলে, খাই ল'লোঁ। তো এতিয়া আমি আছোঁ ভেটাপাৰা। ইয়াৰ পৰা যাম আমি বেলতলা, বেলতলাৰ পৰা যামগৈ ষ্টেচন। তো ষ্টেচনত গৈ আপোনালোকক বাকী দেখাই আছোঁ, আপোনালোকে চাই থাকক। তো এইফালে আছে ৰক্তিম দা, এইফালে মই আছোঁ। এইফালে মানুহবিলাক দেখিছে একদম পূৰা ভিৰ, যিহেতু পৰীক্ষা চলি আছে ন, তো আল্টিমেট ভিৰ হৈ আছে মানে। একদম কেনে তুমিতো দিয়া, আপুনিতো দিয়াই নাই। ফাইনেলি আহি ষ্টেচন পাই গ'লোহি। তো এতিয়া যামগৈ ঘৰলৈ। অ'কে, খালী আছে? একদম ভাল হ'লে এনেকুৱাকৈ এটা ডাবল পিকনিক দিম আৰু এটা আছাম একদম আহিম দেই। খপলোলা নাই লগাই থোৱা খাই কৰি হ'লে। ফাইনেলি টিকেট কেইটা হৈ গ'ল। তো আমি যাবলৈ ৰেডি। তো যাম। এইফালে আছে ৰক্তিম দা, এইফালে আছোঁ মই, এইফালে আছে আপোনাৰ কি আছিলে জুনুদা। তো একদম লগ পাম। ঠিক মমেণ্ট অকণ দিলোঁ বোলো, বেয়া নাপাবা। ফাইনেলি আহি বহি ল'লোঁ। ফাইনেলি আহি বহি লৈছোঁ। তো এৰি দিব ট্ৰেইনখন, আমি যামগৈ। এইফালে আছে ৰক্তিম দা, বহি লৈছে ধুনীয়াকৈ। তো এইফালে আছে দাদা মাল খাই বিকিম চাগে। কোন এইটো বৰ্ডটো এইটো? এইফালে আমি কফি খাই আছোঁ, কফি খাই ট্ৰেইনত উঠি যামগৈ। তো এইফালে আছে ৰক্তিম দা, পইচা দিম বাৰু মই। এইফালে আছে ৰক্তিম দা। অ' ভাইয়া
शिखर है क्या शिखर वो नहीं है क्या लगे शिखर अपना क्या अच्छा बेलेग মানে ভাল লাগিব ये कोल्ड कॉफी है कोल्ड कॉफी कोल्ड कॉफी नहीं चाहिए मेरे को कैपेचिनो है कैपेचिनो है क्या कैपेचिनो चाहिए कैपेचिनो ফাইনেলি আমাৰ যাত্ৰা আৰম্ভ দাদা আছে এইফালে আছে ৰক্তিম দা এইফালে আছে জন্মনি দা কিবা ক'ব এইয়া এতিয়া আমি যাবলৈ ওলাইছোঁ যাত্ৰা ঘৰ যামগৈ এতিয়া পৰীক্ষা দেৰিখনতে টানিব পৰা নাই কিয় চকু মান লেখা আছে Close till I get up. Time is barely on our side. I don't wanna waste what's left. The storms we chase are leading us, and love is all we'll ever trust. Yeah, no, I don't wanna waste what's left. And on we'll go, through the wastelands, through the highways, till my shadow. ফাইনেলি আহি শ্ৰীলংকা পাই গ'লোহি তো এইফালে আছে গোটেইকেইটা আহিছোঁ আমি তো এতিয়া যাব লাগে ঘৰলৈ যদি চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে এই চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নপাহৰিব থেংক ইউ ছ' মাছ লাভ ইউ অল কওক এতিয়া কি ক'ব লগা আছে